সকলোকে আমি নমস্কাৰ জনাইছোঁ। প্ৰথমতে আমি বহুত দিনৰ পাছত আৰু বহুত ঘাট প্ৰতিঘাতৰ পিছত আমি এখন নতুন শ্বৰ্ট ফিল্ম আকৌ আমি বনাইছোঁ। শ্বৰ্ট ফিল্মখনৰ নাম হৈছে পথ দ্য ৱে। আমি বেকগ্ৰাউণ্ডৰ স্ক'ৰিঙৰ কামখিনি আজি শেষ কৰিলোঁ আৰু খুব কম দিনত ৰিলিজ হ'ব শ্বৰ্ট ফিল্মখন। আৰু আমাৰ প্ৰাঞ্জল দা আছে কাষত, তেওঁ শ্বৰ্ট ফিল্মখনৰ ডাইৰেকশ্যন, স্ক্ৰিপ্টটো তোমাৰ আছিল নে কাহিনী? মোৰ স্ক্ৰিপ্টটো মৰম দাই লিখিছে। প্ৰাঞ্জল দা কি ক'বা এতিয়া কি ক'ম আৰু মানে গৌৰৱে অলপ আগত ক'লে বহুদিন আগতে এই ৱেব ফিল্মখন আমি ৰিলিজ কৰিবলগীয়া আছিল, কিন্তু যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজত আকৌ এবাৰ মই দোহৰাইছোঁ, যথেষ্ট ঘাট প্ৰতিঘাতৰ মাজেৰে এই ৱেব ফিল্মখন আমি এতিয়া ৰিলিজ কৰিবলৈ আকৌ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ বেকগ্ৰাউণ্ড স্ক'ৰিং ক্লিয়াৰ হৈছে আৰু জাষ্ট অকণমান কিবা কিবি কাম আছে। তাৰপিছত খুব কম দিনৰ ভিতৰত আপোনালোকক তাৰিখটো দি আমি ৱেব ফিল্মখন আপোনালোকৰ মাজত এৰি দিম। আপোনালোকে মৰম দিব বুলি আশা ৰাখিছোঁ। লগতে আমাৰ এই যি কষ্ট, মানে গৌৰৱ হওক বা আমাৰ যিখিনি টিমৰ যিখিনি মানুহ আছে, বহুত দিন ৰাতি একাকাৰ কৰি এই ৱেব ফিল্মখন আমি নিৰ্মাণ কৰিছোঁ। আমাৰ প্ৰায় 5 মাহমান লাগিল নেকি। আমি আগষ্টত প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ 25ত, এতিয়া 26ৰ আৰু 3 মাহমান গ'লে তোমাৰ আগষ্টে পৰিব। বহুত দিনৰ পাছত বহুত কাহিনী আৰু আমাৰ হৈ নুঠাৰ, কিন্তু আপোনালোকে ভাল পাব। মানে শ্বৰ্ট ফিল্ম হিচাপত আমি এফৰ্টছ বহুতখিনি দিছোঁ। সি লগা হ'লে ষ্টৰিতে হওক, মিউজিকতে হওক, চিনেমেট'গ্ৰাফিতে হওক, গোটেইখিনিত অভাৰত আমি বহুত ডেডিকেশ্যন। আমি পূৰা চিনেমা এখন বনাব লাগিলে যিমানখিনি কষ্ট লাগে আমি সিমানখিনি দিবই ট্ৰাই কৰিছোঁ, যদিও আমাৰ চিনেমাখন শ্বৰ্ট ফিল্ম। মানে সকলোৱে চাব, কম দিনত ৰিলিজ হ'ব আৰু মৰম দিব।